নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে বন্ধুসকল? আজি মই বিশেষ দুটামান কথা লৈ মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আমাৰ সাধাৰণতে সৰু এইকেইটা ভুলকেইটা সৰু কিন্তু সৰু ভুলে বহুত ডাঙৰ ঘটনা হয় বন্ধুসকল। সেয়েহে মই আজি এই ভিডিঅ'টো বনাবলৈ লৈছোঁ বন্ধুসকল। 5টামান কথা মই আজি এই ভিডিঅ'টোত মানে আপোনালোকক ক'ম। আপোনালোকে বৰ গুৰুত্ব সহকাৰে বস্তুটো ল'ব। সৰু কথা বুলি নাভাবিব বন্ধুসকল। আমাৰ এই সৰু ঘটনা পাই বহুত ডাঙৰ ঘটনা হয় আমাৰ ভাৰতবৰ্ষত বিশেষকৈ। প্ৰথমতে বন্ধুসকল, আমি এটা কথা সদায় মনত ৰখা দৰকাৰ। আমাৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত 34% এনেকুৱা মানে দৰ্জা খোলোতে আমাৰ ঘটনা হয়। এতিয়া চাওক, আপুনি ক'ৰবাত নামিব, টাউনৰ জেগা ৰাস্তাতে বা ছাইডত আপুনি ক'ৰবাত গ'ল, যোৱাৰ পিছত যেতিয়া আপুনি গাড়ীখনৰ পৰা নামিব, আপুনি নোচোৱাকৈ ঘপককৈ যদি এনেকৈ দৰ্জাখন খুলি দিয়ে নহয়, আপোনাৰ সিফালে ছাইডে ৰাস্তাত আহি থকা মানুহজনৰ গাড়ীখনৰ দৰ্জাত লাগি পিনে বহুত ডাঙৰ ঘটনা হয় বন্ধুসকল। এই ভুলটো কেতিয়াও নকৰিব। কিয় কাৰণে, যিজন মানুহে আহি থাকে তেখেতেতো গম নাপায় যে আপোনাৰ দৰ্জাখন খুলি দিব বুলি। হঠাৎ ঘপককৈ খুলি দিয়া দেখা যায়। আমাৰ জীৱনতো বন্ধুসকল আপোনালোকে প্ৰায় লক্ষ্য কৰিছে নাই নাজানো, কিন্তু মই এই কথাটো প্ৰায় লক্ষ্য কৰিছোঁ। প্ৰায় সেনেকুৱা ঘটনা হোৱা দেখা পোৱা যায় আৰু দেখিছোঁ। ঘপককৈ দৰ্জাখন খুলি দিয়ে। সাধাৰণতে বাইকত অহা যাত্ৰী আপোনাৰ সেনেকুৱা ঘটনাত আহি মানে দৰ্জাত লাগি যায়হি আহি। সেইকাৰণে এই বস্তুটোৰ পৰা এক নম্বৰতে সাৱধান থাকিব বন্ধুসকল। সেই সৰু ঘটনা বুলি ভাবি আপোনালোকে যদি এই ভুলটো কৰে, বহুত ডাঙৰ ঘটনা হ'ব পাৰে বন্ধুসকল। সেইটোৰ পৰা একদম সাৱধান থাকিব। 2 নম্বৰ কথাতে বন্ধুসকল আৰু এটা কথা কওঁ। আগতে মই বাইকত সৰু ল'ৰাৰ বিষয়ে মই এটা ভিডিঅ' দিছিলোঁ, এই স্কুটিৰ বিষয়ে। স্কুটি সৰু ল'ৰা আগত বহা, সেইটো আপোনালোকে মোৰ লিংক দিম, আপোনালোকে চাই ল'ব ভিডিঅ'টো। যিসকল বন্ধুৱে চাইছে, যিসকলে চোৱা নাই আপোনালোকে চাব পাৰিব। আজি মই 4চকীয়া গাড়ীৰ বিষয়ে ক'ম। প্ৰায় বন্ধুসকল দেখা পোৱা যায়, সৰু ল'ৰা ছোৱালীক যেতিয়া গাড়ী চলাওঁতে ঘৰৰ মাক দেউতাকে বা দেউতাকে আগফালে বহাই ষ্টাৰিং ধৰিব দিয়ে। সৰু বাচ্ছা 5-6 বছৰ 7 বছৰ ল'ৰা আগফালে বহাই পিনে 3 বছৰ 4 বছৰ ল'ৰাকো ষ্টাৰিং। সেইটো এটা একদম ভুল ধাৰণা বন্ধুসকল। সেই বস্তুটো কেতিয়াও নকৰিব। কিয় জানেনে? আপুনি থকাত আপুনি কৰিব, ষ্টাৰিংডাল ধৰিব, কিন্তু আপুনি কেতিয়াবা চাবি লাগি থাকিব গাড়ীখনত। আপুনি নথকা অৱস্থাত আপুনি যিহেতু অভ্যাস কৰাইছে আগফালে বহাই আগফালে বহাই যেতিয়া আপোনাৰ এটা অভ্যাসত পৰিণত হ'ব, আপোনাক দেখা নাপালেও সি আহি পিনে বাচ্ছাটো আহি গাড়ী আগফালে বহি ষ্টাৰিঙত বহি থাকিব। কেতিয়াবা আমাৰ সাধাৰণতে হৈ যায়, চাবি গাড়ীত লাগি থাকিব পাৰে। যদি চাবিটো লাগি থাকে তেতিয়াহ'লে বহুত ডাঙৰ ঘটনা হ'ব পাৰে বন্ধুসকল। ষ্টাৰ্ট কৰি দিব পাৰে বা ষ্টাৰিং, এইটো বহুত নানানটা মানে তাৰ পৰা ঘটনা উৎপন্ন হ'ব পাৰে। সেইকাৰণে সৰু ল'ৰা ছোৱালীক কেতিয়াও গাড়ী ষ্টাৰিঙত, এই যে আগফালে ছিটত দেউতাকৰ কোচত বহাই যে ষ্টাৰিং ধৰিবলৈ দিয়ে, সেই বস্তুটো বন্ধুসকল কেতিয়াও নকৰিব। 2 নম্বৰ কথা আছিল সেইটো। 3 নম্বৰ কথাটো বন্ধুসকল, আমাৰ সাধাৰণতে আজিকালি বহুত টেকনিকেল বা দামী গাড়ীবিলাকত যিটো আমাৰ টেকনিকেল ওলাইছে। এতিয়া ধৰক মোৰ গাড়ীখনটো এইটো দেখিছে আপোনাৰ আগফালে, এইটো কম্পিউটাৰ বেক গিয়াৰত। মই এইটো আপোনালোকক অকণমান কৰি দেখুৱাইছোঁ বন্ধুসকল, আপোনালোকে বস্তুটো মন কৰিব। মই দেখাই দিছোঁ আপোনালোকক, চাওক। এইটো চাব, এইটো পিছফালে আপোনাৰ ছিগনেল, এইয়া চাওক পিছফালে দেখুৱাইছে। গাড়ীখন বেক কৰিলে মানে ইয়াতে দেখুৱাই থাকে পিছফালে। গাড়ীখন আপোনাৰ পিছফালে জেগাটো আপোনাৰ দেখুৱাই থাকে ধুনীয়াকৈ। এই যে আপোনাৰ এইটো বস্তু দেখিছেনে? মই গৈ আছোঁ পিছফালে। এই বস্তু যে এইটো দেখিছে পিছফালে যে এইটো দেখিছে, এইটো বন্ধুসকল আমাৰ পুৰণা নতুন বুলি কথা নাই। আমাৰ সাধাৰণতে জীৱনত প্ৰায় মানুহ, যিসকল বন্ধু আপোনালোকে গাড়ী চলাই, আপোনালোকে যিসকলে গাড়ী চলাই আছে তেখেতলোকে গম পাব। এইটোত আপুনি চাই পিনে কেতিয়াও আপোনাৰ পিছফালে আপুনি আনটাচ নাপায়। আপোনাৰ গাড়ীখন যেতিয়া বেক কৰিব নহয়, আপোনাৰ কোনো আইডিয়া নহয়। যিহেতু আপুনি গ্লাছখন খুলি আপুনি গ্লাছৰ ছাইডেদি আপুনি বস্তুটো পিছফালে চাবলৈ চেষ্টা কৰিব বন্ধুসকল। পিছফালে ছাইডে যদি আপুনি চাই যায়, তেতিয়াহ'লে কি হয় বন্ধুসকল, আপোনালোকে অনুমান কৰিব পাৰিব যে গাড়ীখন বেক কৰি আছে। সেইকাৰণে আপোনালোকে যিটো আগফালে ইয়াত দেখিছে বক্সত কম্পিউটাৰ যিটো দেখিছে, পিছফালে কেমেৰা আছে, এইটো কেতিয়াবা বন্ধুসকল কিবা বস্তু তলত আছে নেকি, এইটো মানে ধুনীয়াকৈ চাব পাৰি। সেইটোৱেই। তাৰ বাদে আপুনি এইটো ভৰসাত যদি আপুনি ইয়াতে চায়, কম্পিউটাৰটো ভৰসাত যদি আপুনি পিছফালে চায়, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে একো আইডিয়া নাপাব। সেই বস্তুটো বন্ধুসকল ভুল নকৰিব। আপোনালোকে গিলাচখন খুলি আপুনি সোঁ চাইডেদি মাথাটো উলিয়াই পিছফালে আপুনি চাই পিনেহে বেক কৰিব। এইটো ভৰসাত আপুনি বেক নকৰিব। তাৰপিছতে 4 নম্বৰ কথাটো হ'ল বন্ধুসকল, আমাৰ জীৱনত গাড়ী চলাওঁতে সাধাৰণতে প্ৰায় দেখা পোৱা যায়, আমি যেতিয়া গাড়ীখন ষ্টাৰ্ট কৰোঁতে আমাৰ গাড়ীখন গিয়াৰত আছে নাই, এই বস্তুটো সদায় চাই ল'ব লাগে বন্ধুসকল। গাড়ীখনৰ ক্ষতি কেতিয়াবা আপোনাৰো ক্ষতি হ'ব পাৰে। এই গিয়াৰটো যদি 1 নম্বৰত থাকে, গাড়ীত বহা যেতিয়া আপুনি ষ্টাৰ্ট কৰিব যাব বিচাৰিব, তেতিয়া আপুনি গিয়াৰটো নৰ্মেল আছে নাই আপুনি এবাৰ এনেকৈ হিলাই চাই ল'ব বন্ধুসকল। এইটো ভুল নকৰিব। কিয় জানেনে? যদি এইটো থাকে আপুনি ষ্টাৰ্ট মাৰি তেতিয়াহ'লে গাড়ীখন জাপ মাৰি উঠিব পাৰে। যিহেতু আজিকালি নতুন
নতুন টেকনিকেল ওলাইছে টেকনিকেলৰ গাড়ীত আপোনাৰ এইটো আপোনাৰ যিহেতু ক্লাছ নদবালে আপুনি গিয়াৰ লগালেও আপোনাৰ লগোৱা থাকিলেও আপোনাৰ ষ্টাৰ্ট কৰিব পাৰে, তাত একো কথা নাই। কিন্তু চবেই যে একে ধৰণৰ গাড়ী হ'ব সেইটো কোনো কথা নহয় বন্ধুসকল। সেইকাৰণে প্ৰথমতে আপুনি এই গিয়াৰটো চাই ল'ব, চাই পিনিহে আপুনি তাৰপিছত যেতিয়া নৰ্মেল আছে তেতিয়াহে আপুনি গাড়ীখনৰ ষ্টাৰ্ট কৰিব। তাৰপিছত 6 নম্বৰ কথা বন্ধুসকল, আমাৰ সাধাৰণতে প্ৰায় দেখা পোৱা যায় গাড়ী পিছফালেতো চুঁচৰি যায়, নতুন অৱস্থাতে হওক বা পুৰণাটো কেতিয়াবা হৈ যায় সেনেকুৱা ঘটনা। আমাৰ যিটো হেণ্ড ব্ৰেক বুলি কয় বন্ধুসকল, এইডাল হেণ্ড ব্ৰেক বুলি কয়। হেণ্ড ব্ৰেকডাল সদায় গাড়ীত বহাৰ লগে লগে আপুনি যাম যদি বুলি ভাই সমান জেগা যদি থাকে গাড়ীখনৰ হেণ্ড ব্ৰেকডাল সদায় ডাউন কৰি ল'ব বন্ধুসকল। ডাউন কৰিহে আপুনি গাড়ীখন চলাব। কেতিয়াবা গম নাপায় যে এইটো হেণ্ড ব্ৰেক লাগি আছে, আমাৰ স্ক্ৰীণত ইয়াত দেখাই দিয়ে হেণ্ড ব্ৰেক লাগি থকা বুলি। হেণ্ড ব্ৰেক লাগি থাকিলে আপোনালোকক দেখুৱাই দিব, মই দেখুৱাই দিছোঁ আপোনাক কোনটো হেণ্ড ব্ৰেকৰ চিন মই দেখুৱাই দিছোঁ আপোনালোকক। মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এইটো দেখিছে, এইটো হেণ্ড ব্ৰেক আপোনাৰ দেখুৱাই আছে, দেখিছেনে? সেইটোত আপোনাৰ সদায় এই বস্তুটো সদায় ছিগনেলটো মন কৰিব। হেণ্ড ব্ৰেক লাগি থাকিলে আপুনি তেতিয়া গম পাব, গাড়ীখন টানি ধৰিব, তেতিয়া গম পাব আপুনি হেণ্ড ব্ৰেকডাল। সেইকাৰণে এইটো ভুল নকৰিব বন্ধুসকল, হেণ্ড ব্ৰেকডাল সদায় ডাউন কৰি ল'ব। তাৰপিছতে বন্ধুসকল আপোনালোকে ছিট বেল্টটো লগাব। সেই বস্তুটোৰ বিষয়ে মই আগতেও কৈছিলোঁ বন্ধুসকল। আমাৰ আজি গাড়ীৰ গুৰুত্বৰ বিষয়ে মই এইকেইটা কথাকে সৰু সৰু কথা বুলি প্ৰায় মানুহে ভাবে, কিন্তু এইকেইটা সৰু কথা নহয়, বহুত ডাঙৰ কথা। এই বস্তুকেইটা সদায় মন কৰি গাড়ীখন চলাব বন্ধুসকল। ভিডিঅ'টো মই আজি এইখিনি কথাকে ক'লোঁ। আপোনালোকক কিবা যদি ক'বলগীয়া থাকে আৰু সুধিবলগীয়া থাকে নিশ্চয় মোক সুধিব পাৰে বন্ধুসকল মেছেজ কৰি। মই আগলৈ আৰু বেলেগ ধৰণে আপোনালোকে যি প্ৰশ্ন বা আপোনাৰ ধৰণে যি ধৰণে ভিডিঅ' বিচাৰে, যি কথা জানিব বিচাৰে বন্ধুসকল, মই সেই বিষয়তে মই ভিডিঅ'টো আপোনালোকক বনাই দেখুৱাম। যিহেতু মই গাড়ী যিবিলাক আপোনালোকক কৈ আছোঁ, এইবিলাক মই যিবিলাক চলাই গৈ থাকোঁতে যিবিলাক মই পাওঁ, যিবিলাক কথা মই গম পাওঁ, সেইখিনি কথাই মই আপোনালোকক ভিডিঅ'টো বনাই শ্বেয়াৰ কৰিছোঁ বন্ধুসকল। আপোনালোকে ভাল পালে লাইক আৰু শ্বেয়াৰ এটা কৰিব বন্ধুসকল যদি ভাল লাগে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত দি আপোনালোকৰ পৰা বিদায় ল'লোঁ। জয় আই অসম বন্ধুসকল।